চিকেন মাইটাং এয়া প্ৰথমতে মই আলুটো ফ্ৰাই কৰি ল'ম ইয়াৰে পিছত জ্বলা পিঁয়াজ দি কিনে এই ছাগলৰ মাংস এইটো ফ্ৰাই কৰি অলপ বিলাহী দি তাক ভাল কৰি বইল কৰি ল'ম এইটো মোৰ কেণ্টিঙৰ এক্সপিৰিয়েঞ্চ এইটো আছে মাল আৰু চিকেন মাইটাং আৰু আলু বইল কৰি আছে আৰু চিকেন মাইটাং আৰু কিবা ক'ব আৰু নকওঁ এক্সপিৰিয়েঞ্চটো দেখিলো ছাগলৰ মাংস বনালে এনেকে বনাবি আৰু যোনে হওক এইটো মই শিকাই দিছো প্ৰথমতে আলুটো ফ্ৰাই কৰি ল'ব লাগে তাৰপিছত তাৰে পিছতে জ্বলা পিঁয়াজ দি কিনে মাংসটো প্ৰথমতে বইল কৰি ল'ব লাগিব দেই এইটো ভুল হৈছে কুকাৰত দিছো 4টা হুইচেল মাৰিছো এইটো হৈছে চিকেন মাইটাংখন চিকেন মাইটাং তেল ফুটিছে